Hello friends, welcome back to my YouTube channel Giantos Vlogs. আজি আকৌ নতুন এটা ভিডিঅ' লৈ স্বাগতম জ্ঞাপন কৰিছোঁ। আজি এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ গতিকে সেইখনলৈ থাকিব পাৰিব। চ' লেটছ চি চাই লওঁ সেইখনলৈ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভেলীলৈ যোৱাৰ আগতে পূৰা একদম টিপ টপ কাপোৰ বিচাৰি গৈছে। পচন্দ আছেনে? হয় পচন্দ আছেনে? চাইছা কাপোৰ পূৰা একদম বাচি লৈছে কি ভিডিঅ' ফটো পূৰা হেভি লাগিছে কিন্তু দেই ল'ৰা হেভি লাগিছে। পাই গ'লো আমি দুটাই সোমাই আহিছোঁ বৰ্তমান আগলৈ যাওঁ চাওঁগৈ কি আছে কি নাই। বুট চাফাৰিং ইক'ভেলীখন চব কিমান ধুনীয়া এখন ঠাই আৰু ইয়াৰ পৰিৱেশটো বহুতেই ধুনীয়া। এফালে পথাৰ আছে, পুখুৰী আছে, বুট আছে। এফালে পৰা বুটত উঠিলৈ আপোনালোকে বহিব পাৰিব। তো তললৈ যাওঁ প্ৰথম। বাচ্চাবোৰ পূৰা খেলি আছে। ইয়ালৈ আহিলে খেলিব পাৰিব আপোনালোকে। যি ধুনীয়া ধুনীয়া ঠাই আছে, ফটো তোলাৰ পৰা ব্যস্ত। ফটো তুলিবলৈ বহুত ভিৰ হৈছে ল'ৰাখন। ওলাই যাওঁ অলপ। পাৰিলে নিজৰ বাহন এখন লৈ আহিব আপোনালোকে আহিলে মানে, কাৰণ নিজৰ যদি বাহন নহয় ইয়াত মকল ইয়ালৈ আহিলে মানে এইডোখৰত যোনটো ৰাস্তা ভিতৰলৈ সোমাই আছে যে অলপ তো টুকটুকি বা এনেকুৱা ধৰণৰ গাড়ী ৰিজাৰ্ভেশ্যন কৰি আহিব পাৰে আকৌ। কফিহে অৰ্ডাৰ দিলোঁ আৰু দেই ৰাস্তাত কফি ৰিজৰ্টলৈ আহিলোঁ একদম খাব ল'লোঁ হয় নাই।